সঁচাকৈ গান বা হৰিনাম তেওঁৰ পৰা শুনি আমি বহুত মই আনন্দ পালোঁ বা মোৰ এনেকুৱা ভাল লাগিলে সন্ধিয়া দুখ দুৰালি টাইমত যেতিয়া তেওঁ ৰেলৱে ষ্টেচন লগ পাইছিলোঁ সঁচাকৈ ইমান ভাল লাগিছিল ইমান মৰম লাগিছিল তেওঁৰ প্ৰতি বা তেওঁ যি দুটি চকুৰে দেখি নোপোৱা দুখত বা গান চান গাই যোনে যি দিছে তাকে ল'বলৈ সক্ষম হৈছে কিন্তু যেতিয়া সন্ধিয়া হৈ আহিল তেতিয়া ঠিক মৰিধল চাৰিআলিত মই মৰিধল ৰেলৱে ষ্টেচন আছিলোঁ তেতিয়া এনেকুৱা যেন লাগিল হয়তো আমিও অন্ধকাৰতে পৰি গৈছোঁ নেকি চাওক আপোনালোকে 6টা বাজিছে এই 6টা বজাত আমি বাৰু দেখা মানুহকেইটা লাইট জ্বলাই থাকিম এই অন্ধজন মানুহৰ কি হ'ব তেতিয়া মোৰ এনেকুৱা যে বেয়া লাগিছিল সঁচাই বহুত বেয়া লাগিছিল যেতিয়া মোৰ মনত পৰিছিল সঁচাই আমিও অন্ধই হৈ পৰিছোঁ নেকি নেদেখাজনৰ নাই দেখাজনেও বাৰু ইয়াত লাইট এটা দিব পৰা নাই ৰেলৱে কোম্পানী হয় ৰেলৱে ষ্টেচনত হয় এটা লাইট যদি সন্ধিয়া নজ্বলায় বা এজনী ছোৱালী ৰেলৱে ষ্টেচনত থাকিবলৈ কেনেকৈ মানে সাহস গোটাব পাৰিব বা কোনোবা মাক বাপেকে এজনী ছোৱালী ইয়াত থৈ যাব পাৰিবনে ট্ৰেইনখন অহালৈ অপেক্ষা কৰি থাকিবলৈ ঠিক সেইদিনাখনি আমাৰ ট্ৰেইনখনো বহুত লেট হৈছিল 6:30মান বজিছিল ট্ৰেইনখন আহি পাওঁতে আৰু অন্ধ মানুহজনক কি হ'ব বাৰু তেওঁ ট্ৰেইনৰ মাত শুনিয়েতো দৌৰি উঠিবলগীয়া হ'ব দৰ্জা ক'ত আছে বা কোনে তাক ধৰি উঠাব এনেকুৱা যেন পৰিস্থিতি এটাত পৰিছিলে সেইকাৰণে মই ঠিক আপোনালোকক অনুৰোধ কৰিছোঁ কোনোবা যদি চাই আছে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যে বিজেপি চৰকাৰ বা ৰেলৱে কোম্পানী দেখি পাওক যে ইয়াত এটা লাইট নাই আপোনালোকে দেখিছে যে যি লাইটৰ পোহৰ দিছে এয়া বহুত দূৰৰ মানুহৰ ঘৰত বা দোকানৰ লাইট হয় কিন্তু ৰেলৱে ষ্টেচনত ক'তো লাইট ৰেলৱে বস্তুটো নাই কাউণ্টাৰ হয় কাউণ্টাৰতে যি অকণমান পোহৰ বিৰিঙি আছে বা অকণমান পোহৰ দি আছে কাউণ্টাৰ বাহিৰে সঁচাই মই কৈছোঁ ক'তো যে লাইট দেখি নাপালোঁ সঁচাই ইমান বেয়া লাগিলে এয়া মৰিধল ষ্টেচন যে চাওঁ কাউণ্টাৰতে অকল জাষ্ট ভিতৰত লাইট বাহিৰত অকণো লাইটেই নাই মানুহ হয়তো ট্ৰেইনত যদি কোনোবা মৰিধল ৰেলৱে ষ্টেচন নামিম বুলি ভাবিছে হয়তো এনেকুৱা ব্যক্তিসকলো আছে যিসকলে দেখি নাপাব নামটো ভালকৈ দেখি নাপাব পাছত বা আগত আহিলে যে মৰিধল ষ্টেচন পালোঁনে আমি ক'ৰ ষ্টেচন পালোঁহি ঠিক আমি এনেকৈ তেওঁৰ পৰা গান শুনি এনেকৈ থাকি আমি সময় টাইম পাছ কৰিলোঁ বা বহুত ভালো লাগিলে তেওঁ গান শুনি বহুত বিহু গান শুনিলোঁ হৰিনাম শুনিলোঁ তেওঁ বা গান শুনি আমি টাইম কটাই আমি ঠিক সন্ধিয়া 6:30মান বজিছে তেতিয়া ট্ৰেইনত উঠিলোঁ ঠিক ট্ৰেইনত উঠা ভিডিঅ'টো আমি আপোনালোকক দেখাব নোৱাৰিলোঁ বা মোৰ টাইমো নহ'ল সেনেকৈ যে যি নেকি বা বেছি আন্ধাৰ আছিল তাৰ বাবে আপোনালোকক সকলোকে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকে মৰম চেনেহ দিব যদি মই কোৱা ভুল হৈছে বা কিবা কওঁতে ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পাৰিছে লাইক